পৰিৱেশটো তো দাদা ইয়াত ধুনীয়াকৈ এটা অফিচ ৰুমো বনাই থোৱা আছে তো ঘৰতে এনেকুৱা এটা কাম আৰম্ভ কৰিছে আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে দাদাৰ লগত তো কণ্টেক্ট কৰি ল'ব এইটোতো কমপ্লিট হৈ গ'ল ন কমপ্লিট হৈ গ'ল এইটো বিউটি পাৰ্লাৰ টেবুল কমপ্লিট হৈ গ'ল এইটো ইয়াত এখন গ্লাছখন লগাবলৈ আছে গ্লাছখনটো আমি ইয়াত ফিটিং নকৰোঁ গৈ জেগাতে স্পটতে ফিটিং কৰোঁ বৰ্তমান আহি আমি এতিয়া কঁঠালগুৰি পালোঁহি তো কঁঠালগুৰি পাই আহিছোঁহি মানে এয়া কঁঠালগুৰি কঁঠালগুৰি পালোঁহি আমি এতিয়া আজি বাইকত গৈ আছোঁ বুঢ়া ঠেকেচ খাইছোঁ আজি পিছফালে বহি থকা ৰাস্তাটো ইমান ভাল নহয় আৰু ঠেকেচনীটো বেছি পাইছোঁ পুৰা এতিয়া কঁঠালগুৰি চাহ বাগিচা কঁঠালগুৰি চাহ বাগিচা বকুলনি চাৰিআলি পালোঁহি তো বকুলনি চাৰিআলিৰ পৰা আমি বাওঁ ছাইডে যাম টিপলিঙলৈ মানে আগফালৰ পৰা যাব পাৰে চিধাও যাব পাৰে এইফালে ৰাস্তাটো দলংখন বনাই আছে মানে তো সেইটো কাৰণে আমি লেফ্ট ছাইডে যাম এয়াই আছে বকুলনি চাৰিআলি লেফ্ট ছাইডে এইটো হৈছে বকুলনি চাৰিআলি আমি নগাজান হৈ আহিছোঁ এইফালে আপুনি ওলাব পাৰে লাংকাচি তাৰপিছত এইফালে দুলীয়াজান যাব পাৰিব এইফালৰ পৰা দুলীয়াজান যাব পাৰিব আপোনালোকে এইটো বকুলনি চাৰিআলি মজা লাগিছে কম মজা লাগিছে ন মজা খাই পিছলে সুধিব পাৰে মাও দেখিলে পাঁচআলি টাউন হৈ নগ'লোৱে তাৰপিছত লগৰকেইটাই শ্বৰ্টকাট লৈ গৈছে এইফালৰ পৰা ওচৰ হয় বোলে সেইটো কাৰণে শ্বৰ্টকাট ৰাস্তা বুলি কিনে কৈছে সেইটো গাঁৱৰ মাজে মাজে গৈ আছোঁ এতিয়া পাঁচআলি টাউনৰ ফালৰ পৰা নগ'লেও মানে এইফালৰ পৰা অকণমান দূৰ হয় এইফালৰ পৰা ওচৰ মানে সেইকাৰণে এইফালৰ পৰা গৈ আছোঁ এইটো মেইন ৰাস্তা পালোঁ এই মেইন ৰাস্তা পাৰিলে ধৰি লওক আৰু অকণমান এইফালে গৈ কিনে অকণমান গৈহে মেইন ৰাস্তা পামগৈ দুলীয়াজান ৰোডটো দুলীয়াজান ৰোড পামগৈ পাঁচআলি টাউনখন পাহৰি আহিলোঁ এতিয়া আমি এতিয়া দুলীয়াজান ৰোডত গৈ আছোঁ এইটো আগত গৈ থাকিলে মানে আপোনালোকে দুলীয়াজান পাবগৈ দুলীয়াজান ৰোড এইফালে তো গৈ আছোঁ কেনেকুৱা গতিকে গৈ আছোঁ এতিয়া গাইজ তো বৰ্তমান আমি যোনটো জেগাত আহিছিলোঁ পালোহি দাদাজনৰ ঘৰ দাদাজনৰ ঘৰত আমি বেলেগ এটা কামত আহিছিলোঁ তো আহি দেখিলোঁ দাদাজনে ভাল এটা কোম্পানী চলাই আছে ঘৰতে মানে প্লাইবোৰ্ডৰ কামৰে ফেক্টৰী নিচিনা এটা চলাই আছে তো মই দাদাজনক লগ কৰি কিনে দুই এটা কথা তাৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যিমানখিনি তাৰ নতুন নতুন মেচিন আছে সেইবিলাককো দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকক তো আহক যাওঁ চাওঁ এইটো হৈছে ঘৰটো তাৰপিছতে দেখুৱাই আছোঁ আপোনালোকক বেক কেমেৰা কৰি কিনে দৰ্জাৰ সন্মুখতে এটা অফিচ খুলি থোৱা আছে এইটো অফিচ ৰুম ধুনীয়াকৈ অফিচ ৰুম এটা বনাই লৈছে ইয়াতে এইটো অফিচ ৰুম তাৰপিছতে কি মেচিন বুলি কয় দাদা এইটো হ'ল কোল্ড প্ৰেছ মেচিন ইয়াত তাৰমানে আমি এই মাইকাটো পেষ্টিং কৰোঁ ধৰি লওক হাতেৰে মাইকা পেষ্টিং কৰিলে আপোনাৰ যিটো তাৰ ৰিজাল্ট পোৱা যায় ইয়াত মানে ৰিজাল্টটো আপোনাৰ 1 মিনিট মই দেখাইছোঁ আপোনাক মাইকাতে কোনো এতিয়া বৰ্তমান কোনো হেৰি নাই প্ৰব্লেম নাই সুন্দৰকৈ মাইকাখন লাগি গৈছে এইটো এতিয়া ধৰি লওক আপুনি লাইফ টাইম গেৰাণ্টি দি বুলি ক'লেও আমাৰ প্ৰডাক্ট তাৰমানে কোনো আমি লোকচান এৰি নাযায় মানে বস্তুটো বহুত ধুনীয়া হাৰ্ড এটা হেৰি ধুনীয়া ফিনিচিং চাব পাৰে আৰু এইবিলাক মেচিনটো আমাৰ ইয়াত পোৱা নাযাব এইবিলাক মেচিনবিলাক আমাৰ ইয়াত নাযায় ইণ্ডিয়া মেড কিছুমান মেচিন আছে কিন্তু মই একচুৱেলি এই ৰাছিয়া এই জাৰ্মানৰ হয়তো SR400 নভা যিটো আছে এইটো আছে আপোনাৰ হেৰি 50 টন ৱেইট দি প্ৰেছাৰ দি পিনি মানে মাইকা পেষ্টিং কৰোঁ সেইটো আছে এজ বেণ্ডিং মেচিন এইটো হ'ল মাল্টি বৰিং মেচিন
এইকেইটাত আমাৰ কামবোৰ অকণমান ফাষ্টো হয় আৰু ফিনিচিঙো ভাল হয়। এইটো মেচিনটো এতিয়া নামটো কি আছিলে ইয়াৰ হ'ল নাম কোল্ড প্ৰেছ মেচিন। কোল্ড প্ৰেছ মেচিন। এইটো মানে প্ৰেছ দি কিনে দবাই থৈ দিব আঠা লগাই কিনে। এদিন দবাই থৈ দিয়াৰ পাছত সেই তাৰ ফিনিচিংটো ভাল হয় আৰু মাইকাখন কোনোদিন এৰাই হোৱাৰ চান্স নাথাকে। এতিয়া হাতেৰে কৰিলে ধৰি লওক সেইটো এৰাই হোৱাৰ চান্স থাকে, প্লাছ ফুলি যায়, সেই কিছুমান প্ৰব্লেম থাকে। এইটো কি নাম বুলি কয় এইটো মেচিন? এই মেচিনটো কি কাম কৰে? এইটো মেচিনৰ নাম হ'ল পেনেল শ্ব'। পেনেল শ্ব'। হয়, ইয়াত মানে কাটিংটো যিটো হয়, ধৰি লওক এখন প্লাই আপোনাৰ 8 বাই উধৰ পৰা মধুলৈ কাটিবলৈ মাত্ৰ 30 ছেকেণ্ড সময় দৰকাৰ। ধৰি লওক এনেই জেনেৰেলি হাতেৰে কাটিবলৈ গ'লে প্লাইউডখন নাই ক'লেও 1-1.5 ঘণ্টা লাগে। সেইবোৰৰ টাইমটো আমাৰ বাচি গৈছে। এই মেচিনটো কাটিং মেচিন মানে? হয়, চুপাৰ ফাষ্ট হয় কামবোৰ। ধৰি লওক ইয়াত যিটো কাটিং আহে, ধৰি লওক কোনো দাগ নাই, কোনো প্ৰব্লেম নাই, ধুনীয়া সুন্দৰ কাটিং। হাতেৰে কাটিলে ধৰি লওক সেই ফিনিচিংটো আমাৰ নাপায়। ইয়াত এতিয়া আমি নৰ্থ ইষ্টৰ প্ৰথমেই কাম কৰিছোঁ বুলি ক'ব পাৰি এইটো ন? হয়, এইটো যিটো মডুলাৰ ফাৰ্নিচাৰ, মডুলাৰ কিটচেন, এতিয়া ধৰি লওক বাহিৰৰ কোম্পানীবোৰে আহি কিটচেন এটাত 2.5 লাখ টকা চাপ'জ হ'ল, আমি সেই কিটচেনটো আমি খুব বেছি 2 লাখ টকা, 1,80,000, 1.5 লাখতো আমি বনাই দিব পাৰোঁ। আৰু তাতে মানুহ সন্তুষ্ট হয়, কাষ্টমাৰ আৰু বস্তুও ভাল পায়। আমি লাইফ টাইম গেৰাণ্টি দিওঁ, ৱাৰেণ্টি নহয়। ঠিক কিবা ৰিপ্লেচ কৰিবলগীয়া হ'লে আমি লগালগ গৈ ৰিপ্লেচ কৰি দিওঁ। আপোনালোকৰ এইটো এড্ৰেছটো কি পৰে এতিয়া? কি পৰিব? এইডোখৰ টিপলিং নভেলটি গাঁও, এনেই আয়ান ইণ্টেৰিয়ৰ প্ৰডাক্ট মোৰ এই কোম্পানীটোৰ নাম। যদি কোনোবা বিচাৰে মানে আহিব পাৰে ইয়াত? আহিব পাৰে নিশ্চয়, বা মোক ফোনতো কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰটো দি দিম বাৰু। কোনোবা আহিব পাৰে ইয়াত, আহি মেলি ভাল বস্তু এটা পাই যাব ইয়াত, মানে ধুনীয়াকৈ ঘৰতে। অৰুণাচলত এটা অলৰেডি মই শ্ব'ৰুম কৰিছোঁ। অৰুণাচলত অসমত ধৰি লওক আপোনাৰ চুকে কোণে গৈ সকলো জেগাতে ধৰি লওক মোক যোনে গম পাইছে সকলো আহি মোক অৰ্ডাৰবোৰ দিছে। গৈ আমি ইয়াত বস্তুটো বনাওঁ, নি মেলি ধৰি লওক কাষ্টমাৰ ঘৰত ফিটিং কৰোঁ। আপোনাৰ অৰুণাচলৰ এড্ৰেছটো দি দিয়ক। আপোনাৰ য'ত অৰুণাচল নামচাই, ডাইৰেক্ট নামচাই টাউনতে মানে শ্ব'ৰুমটো বহাইছোঁ। কি নাম ক'লে? আয়ান ইণ্টেৰিয়ৰ প্ৰডাক্ট। অৰুণাচল নামচাই মেইন টাউনতে আছে। নামচাই মেইন টাউন। তাৰপিছত এই মেচিনটো কি কাম কৰে দাদা? এই মেচিনটোৱে আপোনাৰ এডজ বেণ্ডিং কৰে। এডজ বেণ্ডিং মানে হ'ল কি, আপোনাৰ ইয়াত যিটো লেবেল লগোৱা হয়, এতিয়া এইটো ইউজ কৰা নাই আজি, ইভাই কৰি মানে বস্তুটো ইয়াত এই লেবেলটো লাগি যায়। তো এই মেচিনটো মানে লেবেলটো লগাব এইটো মেচিন। মানে এইটো ধৰি লওক আপোনাৰ ছাইডত যিখিনি লগোৱা হয়, এই বস্তুটো ছাইডত এইটো ফিটিং হয়। তাৰমানে ফিটিংটো থৈ দিছোঁ, ইয়াতে ফিটিং হ'ব। ইয়াতে এইটো গ্ল' আহে, আঠা গৰম হয় আহে, ইয়াত লগাই দিওঁ, ফিনিচিংটো ভাল হয়। আচ্ছা, যিটো নেকি এইটো লগোৱা হৈছে ইয়াত, লগাই দিছোঁ। এইটোতো হাতেৰে লগোৱা? এইটো হয়, এইটো ফিনিচিং আহে। এইটো বনাই থোৱা আছে, এইটো ফিনিচিং আহিব মানে সেই মেচিনটো। এই মেচিনটোৱে মানে এইটো কাম কৰিব, লেবেলটো এজ বেণ্ডিং। এজ বেণ্ডিং। তাৰপিছত এইটো মেচিনে বৰিং কৰে, ফুটা কৰিবৰ কাৰণে। হয়, এইটো মেচিনে ফুটা কৰে। 20টালৈকে ফুটা কৰিব পাৰি একেটা টাইমতে, মানে 1 ছেকেণ্ডত একেটা টাইমতে 20টা ফুটা হৈ যায়। আমি হাতেৰে কৰিবলৈ হ'লে 20টা ধৰি লওক 1 ঘণ্টা বহুতখিনি টাইম লাগি যাব। মানে এই মেচিনটোৱে মানে ধৰি লওক 1 ঘণ্টাতে 1 ঘণ্টাত 20টা ফুটা কৰিব। 1 ঘণ্টাত 20টা ফুটা কৰিব ল'ব লাগে, য'ত যেনেকৈ ফুটা থাকে। 2টা লাগে, 3টা লাগে, 4টা লাগে, তেনেকৈ ধৰি লওক। আৰু মই ইয়াত যিখিনি মানে কাম কৰিবলৈ ইয়াত কৰ্মী আনিছোঁ, মানে মিস্ত্ৰী আছে, সকলো বাহিৰৰ। ইয়াৰ নাই? ইয়াৰ কোনো নাই, সকলো বাহিৰৰ। UP আছে, বম্বেৰ আছে মানুহখিনি। আচ্ছা আচ্ছা। তেখেতলোকে আহি ইয়াত ভালদৰে তাৰমানে ভাল ট্ৰেইনিং লৈ অহা মানুহ, আগতে ভাল কোম্পানী কাম কৰা, ধৰি লওক সেই ৰেপুটেড কোম্পানীবোৰত কাম কৰি থকা মানুহ মোৰ ইয়াত সংস্থাপন দিছোঁ। তেখেতলোকে ইয়াত কাম কৰি আছে আৰু তেখেতলোকৰ কাম যথেষ্ট মানুহে ভাল পাইছে। যিমানখিনি কাম অৰ্ডাৰ আজিলৈকে কৰিলোঁ, কোনো মানুহে আজিলৈকে তাৰমানে বেয়া বুলি বা কোনো কমপ্লেইন একোৱেই অহা নাই এতিয়ালৈকে বৰ্তমান। লোকেশ্যনটো, পৰিৱেশটো তো দাদা ইয়াত ধুনীয়াকৈ এটা অফিচ ৰুমো বনাই থোৱা আছে। তো ঘৰতে এনেকুৱা এটা কাম আৰম্ভ কৰিছে। আপোনালোকেও যদি কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে দাদাৰ লগত। তো কণ্টেক্ট কৰি ল'ব। এইটো বিউটি পাৰ্লাৰ টেবুল, এইটোতো কমপ্লিট হৈ গ'ল ন? এইটো বিউটি পাৰ্লাৰ টেবুল কমপ্লিট হৈ গ'ল। এইটো ইয়াত এখন গ্লাছখন লগাবলৈ আছে। গ্লাছখনটো আমি ইয়াত ফিটিং নকৰোঁ, গৈ জেগাতে স্পটতে ফিটিং কৰি দিম, য'ত ফিটিং কৰিম।